মই আকৌ লগ এটা গোটাই দিও কৰ পৰা গোটাই কিয় দিব লাগিছে তই নিজে বহি থাকিলে দেখোন হয় মানুহৰ মন চাই বন্ধুত্ব গঢ়িব ধনী দুখীয়া বগা কোলা চাই নহয় মানুহৰ মন শুদ্ধ হ'ব লাগে চেহেৰা নহয় বেয়া সময় চবৰে থাকে ন মোৰো আছিলে বেয়া সময় দুই প্ৰকাৰৰ থাকে এটা যিটোৱে আপোনাক কান্দিবলৈ শিকায় আৰু এটা যিটোৱে আপোনাক যুঁজিবলৈ শিকায় গতিকে এতিয়া বাকীটো আপোনাৰ ওপৰত আপুনি কোনটো বাছি লয় এটা কথা সুধো কোৱা তুমি সদায় মোক থবলৈ আহা য'তকি তোমাৰ ঘৰ ওলোটা পিনে আজি 5টা বছৰে তুমি মোক থবলৈ আহি আছা কিবা ক'বলৈ আছে যদি কোৱা সঁচা ক'বলৈ গ'লে গোটেই জীৱন তোমাৰ লগত খোজ দিব যেতিয়া ভাগ্য আৰু পৰিস্থিতি দুয়োটাই বেয়া হয় তেতিয়া কিবা কিবি শুনিবও লগা হয় আৰু বহুতখিনি সহ্যও কৰিব লগা হয় মনৰে মাজতে কি কথা পাতা মাতো মাতো বুলি কিয় নামাতা লেচুকি হাঁহিয়ে কয় বহু কথা তুমি বুজি পালাহি আৰে মই কিন্তু অকলে বহি থাকিব নোৱাৰো দেই মই আকৌ লগ এটা গোটাই দিও কৰ পৰা গোটাই কিয় দিব লাগিছে তই নিজে বহি থাকিলে দেখোন হয় ল'ৰাৰ লগত বহি চুপতি মাৰি থাকিম তাৰমানে আমি কথা পাতিলে চুপুতি মৰাহে হয় হা ল মোৰ অকলে খোৱাৰ অভ্যাস নাই মই চাহ নাখাওঁ তেন্তে ময়ো নাখাওঁ